নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অতি সহজে বনাব পৰা চুজিৰ হালোৱাৰ এটি সুন্দৰ ভিডিঅ'। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। তাৰ বাবে লৈছোঁ এয়া চেনি, চুজি, ঘি, কেইটামান কাজু বাদাম, 2টা ইলাচি, কেইটামান আলমণ্ড, 2টা পিস্তা লৈছোঁ আৰু কেইটামান লৈছোঁ খিচমিচ। আৰু এতিয়া এইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। অৱশ্যে মই খিচমিচ কেইটা কটা নাই বাৰু। এতিয়া এখন কেৰাহীত মই অলপমান ঘি দি পেলাই এইখিনি কাটি লোৱা বাদামখিনি আৰু খিচমিচখিনি ভাজি ল'ম। অলপমান যেতিয়া ৰঙচুৱা হৈ আহিব এইখিনি কাঢ়ি থ'ম। তাৰ পৰা সেই একেখন কেৰাহীতে মই ঘিখিনি দি দিম আৰু এতিয়া ইয়াতে চুজিখিনি দি কম জুইত লাহে লাহে লৰাই থাকিম। ইয়াৰ মাজতে মই চেনিখিনিও দি দিম। এনেদৰে মই কম জুইত ভাজি অলপমান ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি থাকিম। তাৰ পাছতে ইয়াতে পানী যোগ কৰি দিম। অলপ সময়ৰ বাবে ইয়াত ঢাকোন মাৰি দিলোঁ আৰু দেখিছেনে ধুনীয়াকৈ এইখিনি সিজি আহিছে। আৰু ইয়াতে এতিয়া মই ভাজি থোৱা বাদামখিনিও দি দিলোঁ। এতিয়া এইখিনি অলপ ডাঠ হৈ অহাত যেতিয়া ডাঠ হৈ আহিব এইখিনি নমাই দিম আৰু এইখিনি আমাৰ চুজিৰ হালোৱা ৰেডি হৈ গৈছে। এনেদৰে চুজিৰ হালোৱা খাবলৈ বৰ সুস্বাদু হয়, আপোনালোকেও খাই চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।